তোমাক হাঁহি থাকিলে বহুত ধুনীয়া দেখি। তোমাক মই লক্ষ্য কৰি আছো, তুমি হাঁহিৰ মাজতো মনটো মাৰি থাকা। আৰু আজিও হাঁহিৰ মাজতো তোমাৰ মনটো মৰিয়ে আছে। কাৰণটো জানিব পাৰিমনে মই? প্লিজ বুলি ক'বানে? সঁচা কথা ক'বলৈ গ'লে মই এখন বিয়াত সন্তুষ্ট নহয়। মই পাপাৰ খৰচতে বিয়া হ'বলৈ ওলাইছো। এইটো জানো অন্যায় হোৱা নাই তোমাৰ লগত? অন্যায় হ'লেওনো কি কৰিবা, মই নিজ পচন্দৰ মতে একোৱে কৰিব নোৱাৰো। টিনা, তুমিচোন বহুত ইম'চনেল হৈ গ'লা। এইবোৰ বাদ দিয়াচোন, এইবোৰ বাদ দিয়া। হেৰি, এটা কথা সুধিব পাৰে নেকি তোমাক? কি বুলি কয়, সোধা আকৌ। মানে টিনা, মানে টিনা, মোক তোমাৰ কেনেকুৱা লাগে? সেইটোহে, মোৰ তোমাক বহুত ভাল লাগে। তুমি এজন খুবেই ভাল ল'ৰা। নিপু, ময়ো তোমাক কথা এটা সুধিব পাৰিমনে? কোৱাচোন। তুমি যে কৈছিলা যে মই যি কওঁ সকলো কৰিব পাৰিবা, সঁচাকৈ পাৰিবানে? নিশ্চয় পাৰিম। ঠিক আছে, এতিয়া যাওঁ নেকি? ব'লা ব'লা। ব'লা, ঠিক আছে ব'লা। এটা কাম কৰা, তুমি পেমেণ্টটো কৰি দিয়া। মই দি আছো। তোমাৰ ইয়াতে আছে আৰু এইটো তোমাৰ বকচিচ লোৱা। বাকী পাপা, পেমেণ্ট কৰা হৈ গ'ল নেকি? হৈ গ'ল, পেমেণ্ট কৰিলোঁ ইহঁতক। পেমেণ্ট কৰা হৈ গ'ল, ইহঁতে এতিয়া যাবগৈ। কি তোমাৰ কিবা আছে নেকি? মোৰ ৰুমৰ অলপ ডেক'ৰেশ্যনৰ কাম আছিলে। ইহঁত যাবগৈ নহয়। তোমাৰতো বিয়া কালি, আৰু এতিয়া ডেক'ৰেশ্যন কৰি তুমি কি কৰিবা? বিয়াখনতো মোৰ মতে নহ'লেই, কমচে কম মোৰ ৰুমটো মোৰ মতে কৰি লওঁ। মই জনাত এজন ভাল আৰ্টিষ্ট আছে। আছে নেকি? কোন? এই আমাৰ কাম কৰি থকাৰে এজন আছে, তেখেতে ভাল পেইণ্ট কৰে। ঠিক আছে, তোমালোকৰ আছে যদি ভালে কথা। তোমালোকে বাকীখিনি ৰেডি কৰি দিয়া। এইখিনি মই এতিয়া আহোঁ। কি কৰিব লগা আছিলে? তুমি একো কৰিব নালাগে, তুমি জাষ্ট পঠাই দিয়া। টিনা, ড্ৰয়িং ক'ত কৰিব লগা আছিলে? নাই, একো ড্ৰয়িঙৰ কাম নাই। পিছে মোক যে মাতিলা? তুমি যে কৈছিলা মোক যে মই তোমাক যি কাম কৰিব দিওঁ চব কাম কৰিম বুলি, মনত আছেনে তোমাৰ?
হয় আছে। তেতিয়াহ'লে তুমি এটা কাম কৰিব পাৰিবানে? অঁ কি কাম? তুমি মোক ইয়াৰ পৰা মুক্তি দিব পাৰিবানে? কি মুক্তি মানে কি মুক্তি? আজিয়ে তুমি মোক ইয়াৰ পৰা লৈ যাব পাৰিবানে? কি তুমি এইবোৰ কি কৈছা? অঁ তুমি ঠিকেই শুনিছা। তুমি পাগল হৈছা নেকি? অহাকালি তোমাৰ বিয়া আৰু এতিয়া তুমি? অসম্ভৱ। প্লিজ নিপু, মোৰ জীৱনৰ কথা আছে। তুমিতো কৈছিলা যে মই যি ক'ম তাকে কৰিম বুলি। নিপু প্লিজ মোক ইয়াৰ পৰা লৈ যোৱা। ঠিক আছে, মই তোমাক ইয়াৰ পৰা লৈ যাম, কিন্তু মোৰ এটা চৰ্ত আছে। তুমি মানিব পাৰিবা? কি চৰ্ত? তুমি ইমান আমোদ প্ৰমোদত থকা ছোৱালী, ইয়াৰ পৰা গৈ জানো তুমি সেই পৰিৱেশত থাকিব পাৰিবা? তেনেহ'লে আজি ৰাতি ৰেডি হৈ থাকিবা আৰু এবাৰ হাঁহিবলৈ।